ইয়াত এতিয়া এয়া দেখিছে চেনি Welcome back to my YouTube channel আৰু welcome back to my new blog আৰু good morning আৰু আশা কৰোঁ সকলো ভালে আছে মোৰ বাৰু ভালেই খবৰ আৰু এতিয়া ৰাতিপুৱাৰ প্ৰায় 10টা মানে বাজিব হ'ল ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হ'লো আৰু আজি ভাবিলোঁ কোনো এটা ৰেচিপি আপোনাৰ লগত শ্বেয়াৰ কৰোঁ ৰেচিপিটো আচলতে হ'ল চচ পিঠা আৰু সদায়টো কেতিয়াবা মানুহৰ মুখ কলাই খাব মন যায় হয়নে চাহৰ লগত সদায় বিস্কুট খাই থাকিবলৈ মন নাযায় সেইবাবে কেতিয়াবা মাজে মাজে পিঠা খাব মন যায় সেইকাৰণে আজি ভাবিলোঁ কোনো চচ পিঠাকে বনোৱা যাওক আৰু মায়ে চচ পিঠা বনাবৰ কাৰণে ৰাতিপুৱাই ভাতৰ চাউল তিয়াই থৈছিলে আৰু চচ পিঠাটো আৰু চবেইটো জানেই কেনেকৈ চচ পিঠা বনায় কিন্তু আমিনো কেনেকৈ বনাওঁ কি ধৰণে চচ পিঠাটো বনাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিলোঁ এতিয়াৰ পৰা আৰু প্ৰথমতে বলকচোন মায়ে চাউলখিনি তিয়াই থৈছে আৰু তিয়াই থোৱা হোৱাৰ পিছত ৰাতিপুৱাই তিয়াই থৈছে চাউলখিনি তিয়াই এতিয়া টুকি থৈছে চাউলখিনি আৰু অলপ দেৰিকৈ মায়ে মিক্সিত পিচিব বলকচোন তেতিয়াহ'লে ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ ভাতৰ চাউল এইখিনি মায়ে ৰাতিপুৱাই তিয়াই থ'লে তিয়াই থৈ এতিয়া টুকি থৈছে এইখিনি মিক্সিত পিচি ল'ব তাৰপিছত মই আপোনালোকক ভিডিঅ'টো দেখুৱাইছোঁ কেনেকৈ পিঠা বনাব আৰু হাতৰ ভিডিঅ'টো শিকলৈকে চাই থাকিব আৰু এয়া চাউল এলমণ্ড অৰ্থাৎ কাঠবাদাম তিয়াই থৈছিলোঁ মোৰ হাতত যিহেতু এইটোৱে আছে আৰু আপোনালোকে অন্য বাদামো দিব পাৰে কাজু বাদাম বা যিটো বাদাম ৰঙা বাদামটো সেইটোও ব্যৱহাৰ কৰিব পাৰে মোৰ হাতত বৰ্তমান এইটো বাদাম আছে কাৰণে মই এইটো বাদাম দিম আৰু ইয়াত এয়া দেখিছে মই 7টা এলমণ্ড তিয়াই থৈছিলোঁ কাঠবাদাম আৰু এইকণো আছিলে ৰাতিপুৱা এইখিনি মই এনেকৈ বাকলিটো গুচাই পেলাই এনেকৈ মই দীঘল দীঘল কাটি লৈছোঁ কেকটো চচ পিঠাটো দিবৰ কাৰণে আৰু ইয়াত এইখিনি তিয়াই থৈছোঁ বাদামখিনি এইখিনি কোমলাৰ পিছতে এনেকৈ কাটি ল'ম বাকলিটো গুচাই কেক চচ পিঠাটো দিবলৈ খাই বেছি ভাল লাগে নহয় বাৰু মায়ে কালি নিমকি বনাইছিলে এয়া নিমকি ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ কাৰণ মই আগতেও শ্বেয়াৰ কৰিছোঁ সেইকাৰণে মই নিমকি ৰেচিপিটো শ্বেয়াৰ কৰা নাই এয়া নিমকি বনাইছিলে কালি চাহৰ লগত খাবলৈ আৰু এয়া পিচি আছে চালি আছে এয়া আৰু এয়া চলা হৈ গ'ল পিঠাগুড়িখিনি এয়া আৰু এফালে এতিয়া ইয়াত লৈছোঁ ভীমকল 3টা আৰু গাখীৰ লৈছোঁ আৰু ইয়াত এতিয়া এয়া দেখিছে চেনি 4 চামুচ দিছে এখন চামুচৰে আৰু পিছত যদি মিঠাটো কম হয় দি ল'ম বৰ্তমান 4 চামুচ দিছে এয়া এতিয়া এইখিনি পিচি লওঁ এয়া ভীমকল আৰু গাখীৰ আৰু ভীমকলৰ গুটিখিনি গুচাই পেলাই দিয়া হৈছে মঙহখিনি এনেকৈ ইয়াত লৈ লৈছোঁ গাখীৰৰ সৈতে এইখিনি এটা মিক্সিত মাৰি ল'লোঁ দেখিছে একদম পুৰা স্মুথ হৈ গৈছে পেষ্টটো আৰু এটা ইয়াত দিম এতিয়া এয়া পিঠাগুড়িখিনি আৰু এয়া এইটো পাতি লৈ লৈছোঁ ইয়াত এতিয়া মই এখন গোল হাতৰে সৈতে চামুচ 2 চামুচ 4 চামুচ আৰু এচামুচ মই দি দিম পিঠাগুড়ি 4 চামুচ পিঠাগুড়ি লৈছোঁ এখন হাতৰে সৈতে আৰু এইফালেতো এয়া দেখিছে এইখিনি পিচি থৈছোঁ মিক্সিত গাখীৰ আৰু চেনি কল দি এইখিনি ইয়াত দি দিছোঁ ইয়াত একাপমান মই চাহ খোৱা কাপৰ একাপৰ গাখীৰ দি লৈছোঁ দি এইখিনি এতিয়া ধুনীয়াকৈ মই ফেটি ল'ম তাৰপিছত মই ইয়াত কি বস্তু দিম আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে ইয়াত আহিছে আৰু ইয়াত এতিয়া মই দিম আৰু ইয়াত এতিয়া মই চ'ডা ব্যৱহাৰ নকৰোঁ এইটো বেকিং দিম বেকিং পাউডাৰ আৰু অকণমান দিম ৰিফাইন আৰু
অকণমান দিম ইয়াৰ ঘিউ আৰু ঘিউটো অপশ্যনেল হয় আপোনালোকে দিব পাৰে নিদিব পাৰে কিন্তু মোৰ হাতত আছে বাবে ঘৰতে পগোৱা ঘিউ সেইকাৰণে মই ইয়াৰ এচামুচ দিম আৰু অকণমান দিম নিমখ এয়া অকণমান নিমখ দিম দিছোঁ এয়া বেকিং আৰু অকণমান দিম নিমখ এয়া অকণমান নিমখ আৰু এয়া ঘৰতে পগোৱা ঘিউ 1 চামুচ আৰু 1 চামুচ দিছোঁ 2 চামুচ লৈছোঁ ইয়াত এতিয়া ৰিফাইন অকণ দি মই এইখিনি গোটেই চাৰিওফালে মই মোহাৰি ল'ম এতিয়া এইটো ধুনীয়াকৈ মই ওপৰলৈকে সানি ল'লোঁ ৰিফাইনটো সানি এতিয়া এইটো চেপত মই এখন কাগজ কাটিছোঁ বগা কাগজ এতিয়া এইখিনি ইয়াত দি দিম আৰু এয়া দেখিছে এতিয়া ইয়াৰ ওপৰতো মই অলপ ৰিফাইন সানি ল'ম আৰু এতিয়া এয়া মই গেছটো জ্বলাই লৈ তাৱাখনত এনেকৈ মই যেনেকৈ কেক বনাওঁ তেনেকৈ এতিয়া এয়া টিফিনৰ ঢাকনি এখন দি পেলাই এতিয়া এখন অকণ গৰম হ'বলৈ দিছোঁ আৰু এতিয়া এইটো ইয়াত মই এই বাটাৰখিনি দি দিম ধুনীয়াকৈ আৰু ইয়াত এতিয়া মই গাৰ্নিছ কৰিম এলমণ্ড অৰ্থাৎ কাঠবাদাম দি ইয়াৰ বাকলিটো গুচাই দিছোঁ তিয়াই থৈ পেলাই ইয়াৰ ওপৰত এনেকৈ গাৰ্নিছ কৰি দিছোঁ আপোনালোকে অন্য ড্ৰাই ফ্ৰুটো দিব পাৰে আপোনালোকৰ নিজৰ চইজৰ ওপৰত কথা মোৰ হাতত বৰ্তমান সেইটো আছিলে কাৰণে মই ইয়াকে দি দিছোঁ আৰু এয়া আমাৰ চচ পিঠা ৰেডি হৈ গ'ল গেছত বহাবলৈ আৰু এইফালে ইয়াৰ এখন গৰম হ'বলৈ দিছোঁ এখন গৰম হৈছে প্ৰায় আৰু এতিয়া এইখিনি মই ঢাকন দি ঢাকি দিম এতিয়া এইখিনি ইয়াত বেটাৰখিনি মই দি দিম সমানকৈ বহাব নহ'লে এতিয়া বেকা হৈ ওলাব সেইখিনি সমানকৈ এনেকৈ জোখত বহাই ল'ব যাতে পিঠাটো বেকা নহয় দিছোঁ কেকটো সিজিবলৈ দিম কেকটো হৈ উঠাৰ পিছত মই লগ পাই আছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে মোৰ চচ পিঠাটো প্ৰায় হৈ উঠিছে 95% মোৰ হৈ গৈছে আৰু 5% সিজিলে মোৰ পিঠাটো হৈ উঠিব তাৰপিছত মই লগ পাই আছোঁ আপোনালোকৰ লগত হাই ফ্ৰেণ্ডছ এয়া দেখিছে মোৰ চচ পিঠা সম্পূৰ্ণ হৈ গ'ল আৰু এয়া চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু খুবেই স্পঞ্জি হৈছে কোমল চচ পিঠাটো আৰু চচ পিঠা বনাই হৈ গ'ল আৰু চচ পিঠাটো আচলতে খুব কোমল হৈছে আৰু এতিয়া ঠিক আছে আজি ভিডিঅ'টো এইকণতে সামৰো বুলি ভাবিছোঁ আৰু চচ পিঠাৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু ধুনীয়া কমেণ্ট এটা কৰি দিব আৰু যিসকল লোকে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে সেইসকলক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি মোৰ ইউটিউব ফেমিলি মেম্বাৰ হৈ পৰিবলৈ অনুৰোধ জনালোঁ আৰু ঠিক আছে আজিলৈ আহিছোঁ আৰু আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আৰু নটিফিকেশ্যনটো অল কৰি দিবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ সম্পূৰ্ণ নটিফিকেশ্যন আপোনালোকে আগেয়ে পায় গতিকে